হে বন্ধুসকল, আমাৰ অসমীয়াৰ এটা পৰম্পৰা আছে যে ৰঙালী বিহুত জ্যেষ্ঠজনক ফুলাম গামোচা দিয়া, আৰু সেই উদ্দেশ্যে আজি আমি এগৰাকী ব্যক্তিক ফুলাম গামোচাৰ মানপত্ৰ প্ৰদান কৰিছোঁ। তেওঁ সুখী হৈ থাকক আৰু সুস্থ হৈ থাকক। এয়া আমাৰ শিল্পী গোষ্ঠীৰ এতিয়া প্ৰগ্ৰাম আৰম্ভ হ'ব। বিহু উপলক্ষে আমি ইয়াতে গান গাম। আমাৰ এগৰাকী কমিটিৰ সদস্য, তেখেতৰ ঘৰৰ পৰা আৰম্ভ কৰিম আজি হুঁচৰি গোৱা। আমাৰ এটা ফূৰ্তি আৰু এইটো এটা এনজয়। আমি ইয়াৰ পৰা আৰম্ভ কৰিম। এইটো আমাৰ সদস্য এগৰাকীৰ ঘৰ, কি সুন্দৰ, তেখেতো শিক্ষক। আৰু এইফালে আমাৰ গাড়ী, এইফালে আমাৰ আয়োজন চলি আছে এইফালে। আৰু ঘৰৰ মুৰব্বীজনে অনুষ্ঠানৰ আৰম্ভণিৰ কাৰণে মানে যো-জা কৰি আছে। আপোনাক কৰিছে, গতিকে তাৰ যদি কিবা ভুল ক্ষতি হৈছে সেই সকলোখিনি মাৰ্জনা কৰি, আৰু লগতে আমাৰ যিখিনি তেওঁৰ পৰিয়াল আছে সকলোকে যাতে একদম ভাল চকুৰে ভাল অমংগল হিচাপে চাই, তাকে মই চিন্তা কৰিছোঁ। ৰাইজ তামোল খাই আছোঁ, তামোল খাই খাই কথা কৈ আছে। এই আমাৰ হুঁচৰি টীম গৈ আছে এনেকৈ, মানে এঘৰৰ পৰা আন এঘৰলৈ। আমি আকৌ এঘৰ পালোহি। কি সুন্দৰ ঘৰ। এইটো ঘৰৰ মালিক এখেত ঘৰৰ মালিক, গতিকে আহিছে। আমাৰ দাদা গাই আছে খুব সুন্দৰ গান। দেখা নোপোৱা হ'ল। এতিয়া আমাৰ ছাৰে নিজৰ স্বৰচিত গীত গাব। মাঘ বিহু
আজি বিহু গীত গাবলৈ ময়ূৰী কৌমৰম লগাই সকলোৱে কিমান গান গামাৰো ন গাহৰি নাখায় বোলে কুচিয়াও নাখায় বোলে আমাৰ মানুহবিলাক কমি গ'ল যে কিয় ঘূৰা 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 ঘূৰা